আমার দরজা খোলা, আপনি আহিবও পারে, যাবও পারে। দাবি নকৰে কিন্তু আচলতে বিজেপি চৰকাৰ যদি দিয়ে আপুনি কাক দিব? আপুনি যদি দিয়ে এইটো যদি দিয়ে আমি দলত আলোচনা কৰিব, কিন্তু মই মন্ত্ৰী খোজা নাই এতিয়ালৈকে। মই মন্ত্ৰী খোজা নাই। আমি খুজি আছে, আমি কৈ আছে যে BTC ইণ্টাৰেষ্টত BTCত বেছিকৈ বাজেট দিব লাগে। BTCত সকলো ৰাইজক যাতে আমি যিবিলাক অভাৱ অভিযোগ সেইটো যাতে আমি পূৰণ কৰিব পাৰে, বাজেটটো বঢ়াই দিব লাগে। আমাৰ বহুত কৰিব লগা আছে বহুত ডিপাৰ্টমেণ্টত, সেইকাৰণে আমি মন্ত্ৰী খোজা নাই। নিৰ্বাচনী প্ৰচাৰৰ সময়ত কিন্তু আপুনি কৈছিলে যে যদি অৰূপদে জিকি যায় আপুনি মন্ত্ৰীত্ব দাবীদাৰ কৰিব, অৰূপদেক মন্ত্ৰী বনাব বুলি। অৰূপদেৰ ইলেকশ্যনৰ কথাত সেইটো হ'ব পাৰে, কিন্তু এতিয়া বিজেপিয়ে কাক কাক মন্ত্ৰী দিব এইটো বিজেপিয়ে নিশ্চয় ল'ব। কিন্তু আমি ক'ব পাৰে, কিন্তু বিজেপিয়ে আমাৰ কথাটো লয় না নলয় সেইটো ইহঁতৰ কথা, ইহঁতে ঠিক কৰিব। কিন্তু BPF দল হিচাপে আমি এতিয়ালৈকে মন্ত্ৰী খোজা নাই আৰু নোখোজিব। 1 নম্বৰ প্ৰায়ৰিটি হ'ল BTC অঞ্চলত উন্নতি হ'ব লাগে, বাছ। BTCত মজবুত কৰিব লাগে, সেইটো আমাৰ দায়িত্ব। এই কথাবিলাক লৈয়ে মই আলোচনা কৰি আছোঁ। আৰু প্ৰত্যেকটা চাব ডিভিজন আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত BTCৰ গোটেই ডিপাৰ্টমেণ্ট লৈ পেলাই মই ৰিভিউ মিটিং কৰিব, ক'ত কি হৈছে হোৱা নাই। তেতিয়া গোটেই ডাটাটো মোৰ হাতত আহি যাব। PWDত বিজনেছ চাব ডিভিজনত কি হৈ আছে, এডুকেশ্যন ডিপাৰ্টমেণ্টত বিজনেছ চাব ডিভিজনত কি হৈ আছে, বা হেল্থ ডিপাৰ্টমেণ্টৰ বিজনেছ চাব ডিভিজনত কি হৈ আছে, সেইবিলাক গোটেই ডাটাটো মই ল'ম ৰিভিউ মিটিং কৰি পেলাই। তেতিয়া কাম কৰিবৰ কাৰণে বেছি সুবিধা হ'ব। সেইকাৰণে মই যিহেতু এতিয়া BTC গভৰ্ণমেণ্টৰ হাতত এই মে' জুন জুলাইলৈকে পইচা নাথাকিব। যিহেতু বাজেট জুলাইতহে হ'ব, জুলাইত যদি বাজেট হয় তেতিয়া আগষ্ট ছেপ্টেম্বৰ মাহত আমাৰ পইচা আহিব। তো এই পইচা দি আমি কি কি কাম কৰিব, সেইটো কাৰণে আমি ৰিভিউ মিটিং ল'ব। প্ৰত্যেক বিজনেছত ল'ব, চালবাৰী হিচাপেও ল'ব। বিজনেছ চাব ডিভিজনত আণ্ডাৰত PWD হওক, PNRD হওক, এডুকেশ্যন হওক, হেল্থ হওক বা এগ্ৰিকালচাৰ হওক, কি কি হৈছে হোৱা নাই সেইটো আমি ৰিপৰ্টটো ল'ম। সেইটো বেছ কৰি পেলাই নিড বেচিছ আমি কাম কৰিম। বিজনী সমষ্টিত মানে অৰূপদে এটা ইতিহাসৰ সৃষ্টি কৰিছে যে 34,000 ভোটত তেখেতে জয়ী হৈছে। দুটা পাৰ্টি মিলিছে, AJPও আছে, BJPও আছে, BPFও আছে, এইটো হ'বই। আজি মঞ্চত আপুনি খলিলুৰ ৰহমানক বিচাৰি আছিল, কিন্তু তেখেতে খলিলুৰ ৰহমান আমাৰ দৰ্জা খোলা, আপুনি যাবও পাৰে, আহিবও পাৰে। তেখেতেতো ভোট কাঢ়িলে। BPF দলৰ দৰ্জাটো খোলা, আপুনি যাবও পাৰে, আহিবও পাৰে। তেখেতেতো বহুত ভোটো কাঢ়িলে, মাইনৰিটি ভোট প্ৰায় 30